ক্ৰমশ সকলো হেৰাই গ'ল। অজান দেশৰ এজাক ধুমুহা আহি সকলো উৰুৱাই লৈ গ'ল। মোৰ জীৱনৰ সমস্ত সুখ হেৰাই গ'ল মোৰ পৰা। বাৰিষাৰ বানৰ দৰে ভৰি পৰিল মোৰ দুচকু, আৰু উটুৱাই লৈ গ'ল মোৰ জীৱনৰ সকলো, মোৰ মুখৰ হাঁহি, মোৰ ধেমালি, মোৰ সোণালী স্মৃতি আৰু ভাল লগা দিনবোৰ। আকৌ এবাৰ পামনে মই ঘূৰাই সেই দিনবোৰ? হয়তো আৰু কেতিয়াও নাপাওঁ। তথাপি অধীৰ আশাৰে ৰৈ আছোঁ, কিজানিবা ক'ৰবাত বিচাৰি পাওঁৱে এৰি থৈ অহা সেই ভাল লগা ক্ষণবোৰ। কিন্তু পোৱাৰ আশাত সকলো হৈৰল মাথো অতীত আৰু বিষাদ ভৰা এটা জীৱন।